নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি আমি আলোচনা কৰিম ফল মূলৰ উপকাৰিতা আৰু ঔষধি গুণসমূহৰ বিষয়ে। ফল মূলে আমাক দৈনন্দিন জীৱনত কেনেকৈ সহায় কৰে বা ফল মূলৰ পৰা আমি কি ঔষধি গুণ আমি সংগ্ৰহ কৰিব পাৰোঁ তাৰ সম্পৰ্কে আজি ভিডিঅ'টিত সবিশেষ আলোচনা কৰা হ'ব। গতিকে ভিডিঅ'টি সম্পূৰ্ণ শেষ পৰ্যন্তলৈকে চাব বুলি আশা ৰাখিলোঁ। আমক কোৱা হয় ফলৰ ৰজা বুলি। ই অকল সুস্বাদুৱেই নহয়, আমাৰ শৰীৰৰ বাবে আৰু ইয়াত এণ্টি অক্সিডেণ্ট জাতীয় বিভিন্ন ধৰণৰ পুষ্টিবৰ্ধক দ্ৰব্য থাকে। ইয়াৰ উপৰি আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় মেগনেছিয়াম, মেংগেজ, চেলিয়াম, বেলছিয়াম, আইৰণ আৰু ফছফৰাছ আদিও আমত প্ৰচুৰ পৰিমাণে থাকে। আমত থকা ভিটামিন এ আৰু চি লৈ গৈ বেটা কেৰাটিন নামৰ স্বাস্থ্যবৰ্ধক দ্ৰব্য উৎপন্ন কৰে, যিয়ে ছাল উজ্জ্বল কৰে আৰু কেঞ্চাৰ ৰোগ নিৰাময় কৰাতো সহায় কৰে। তৰমুজ হৈছে এবিধ পানীয় ফল। তৰমুজত ভিটামিন B6, ভিটামিন চি, ভিটামিন এ আদি প্ৰচুৰ পৰিমাণে থাকে। ভিটামিন B6এ মগজুৰ কোষবোৰ সজীৱ কৰি ৰখাত সহায় কৰে। তাৰ ফলত মানুহে হতাশ বা বিষাদৰ পৰা আঁতৰি থাকিব পাৰে। তাৰোপৰি বিভিন্ন ধৰণৰ ৰোগ যেনে কেঞ্চাৰ, হাৰ্টৰ সমস্যা, এজমা আদিৰ পৰাও শৰীৰটোক বচাই ৰাখে। এই ফলবিধত চৰ্বি নাথাকে যদিও শক্তি উৎপন্ন কৰাত সহায় কৰে। পটাছিয়ামৰ পৰিমাণ সন্তুলিত কৰি ৰাখিব পাৰে এই তৰমুজে। অমিতা গ্ৰীষ্মকালত খোৱাৰ বাবে খুবেই উপযোগী। ই এবিধ পুষ্টিদায়ক ফুল। পকা অমিতা খাবলৈ খুব ভাল আৰু সোৱাদযুক্ত। অমিতাৰ বাকলি, গুটি আৰু শাহ আদিও শৰীৰৰ বাবে অতিকৈ উপকাৰী দ্ৰব্য থাকে। অমিতাত থকা বেটা কেৰাটিন, ভিটামিন চি আৰু ইয়ে বিষ আৰু এজমা ৰোগ নিৰ্মূল কৰাত সহায় কৰে। ক'লা জামু হৈছে শৰীৰৰ বাবে এক উপযোগী আন এবিধ ফল। ইয়াত কেলৰিৰ পৰিমাণ কম থাকে, লগতে এই ফলবিধ পুষ্টিদায়কো। তদুপৰি ইয়াত গৰম বতৰৰ বাবে শৰীৰৰ বাবে উপযোগী পটাছিয়াম, ভিটামিন ইত্যাদি থাকে আৰু ই তেজ পৰিষ্কাৰ কৰাতো সহায় কৰে। লেটেকু হৈছে এবিধ পুষ্টিকাৰক ফল। ইয়াত যথেষ্ট পৰিমাণে আইৰণ থকাৰ উপৰিও ক্ৰমিয়াম, পটাছিয়াম, মেগনেছিয়াম, কেলছিয়াম, ফছফৰাছ আদি খনিজ পদাৰ্থৰ লগতে ভিটামিন B, C আৰু এমিন এচিড থাকে। ইয়াৰ ফল, শিপা, গছৰ বাকলি আৰু কাঠ ছালৰ ৰোগ, বাতবিষ, পেটৰ ৰোগ আদি বনৌষধিৰ ৰূপে ব্যৱহাৰ কৰা হয়। তেঁতেলী। উচ্চ ৰক্তচাপত ভোগা লোকৰ বাবে তেঁতেলী হৈছে এবিধ প্ৰধান ঔষধ। বিভিন্ন ৰন্ধনত তেঁতেলী ব্যৱহাৰ কৰা হয়। নতুন পকা তেঁতেলী খালে পুৰণা কোষ্ঠীকাঠিন্য ৰোগ ভাল হয়। ভাংজাতীয় বা নিচাযুক্ত খাদ্য খাই নিচা লাগিলে তেঁতেলীৰ ৰস খালে নিচা অতি সোনকালে ভাগে। লিচু। সচৰাচৰ গ্ৰীষ্মকালত এনেকুৱা সময়ত ৰঙা লিচুবোৰ লমালমে লাগে। লিচুত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে, যিয়ে শাৰীৰিক শক্তিশালী কৰি ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। ইয়াৰ উপৰি লিচুৱে শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰাতো সহায় কৰে। কৰ্দৈ হৈছে শৰীৰৰ বাবে অতি প্ৰয়োজনীয় ফল। উৎকট গৰমত এগিলাচ কৰ্দৈ ৰস খালে গা শীতল লাগি যায় আৰু তৃষ্ণা দূৰ হয়। কৰ্দৈত লৌহ পদাৰ্থ প্ৰচুৰ পৰিমাণে পোৱা যায়। কৰ্দৈত বহু ঔষধি গুণ আছে। ইয়াৰ পাত, ফুল, ফল সকলোৱে দৰৱৰ কাম কৰে। কৰ্দৈৰ ফুল সিজাই ৰস খালে কৃমি নাশ হয়। ইয়াৰ পাত পিহি মূৰত লগালে মূৰৰ বিষ ভাল হয়। পকা কৰ্দৈৰ ৰস পাণ্ডু ৰোগৰ কাৰণে মহা ঔষধ। আনাৰসত ভিটামিন আৰু খনিজ পদাৰ্থ থাকে। ই খাদ্য হজম হোৱাত সহায় কৰে। ই কিডনী সবল কৰি ৰাখে আৰু হৃদযন্ত্ৰ আৰু ক্ষুদ্ৰান্ত বেমাৰৰ পৰা ৰক্ষা কৰে। আনাৰসত চৰ্বিৰ পৰিমাণ একেবাৰে কম থাকে। ভিটামিন চি পৰিমাণ বেছি থকাৰ বাবে আনাৰস দাঁতৰ বাবে খুবেই উপযোগী। ই ঔষধি গুণ যথেষ্ট বেছি, গতিকে ইয়াত নিয়মিত আনাৰস খোৱাটো সুস্বাস্থ্যৰ শৰীৰৰ বাবে আৱশ্যক। আজি আমি আলোচনা কৰিলোঁ ফল মূলৰ উপকাৰিতা আৰু ফল মূলৰ ঔষধি গুণৰ বিষয়ে। গতিকে যদি ভিডিঅ'টি চাই ভাল পালে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু পোনপ্ৰথমবাৰৰ বাবে যদি এই চেনেলটিলৈ আপুনি আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।